দলে মোক টিকেটটো দিয়া যিটো দিছে তাৰ কাৰণে মই দলৰ প্ৰতি বহুত ধন্যবাদ জনাইছোঁ কাৰণ মোক ইয়াত যোগ্য বুলি ভাবিছে আৰু ডিব্ৰুগড় সমষ্টিত আৰু ডিব্ৰুগড় সমষ্টিত প্ৰথমবাৰৰ কাৰণে মানে কোনো জাতীয়তাবাদী দল যেনে অসম জাতীয় পৰিষদে খেলি আছে আগতে নৰ্মেলি আপোনাৰ কংগ্ৰেছ বিজেপিৰ মাজতে এইটো হৈ আগতে কণ্টেষ্ট হৈছিলে এইবাৰ ভিন্ন ধৰণে মানে জাতীয় পৰিষদ অসম জাতীয় পৰিষদ আৰু বিজেপিৰ মাজতে এইবাৰ মেইন কণ্টেষ্টটো হ'ব যিহেতু আপুনি টিকট লাভ কৰাৰ পিছতে আপোনাৰ প্ৰতিনিধি নিশ্চয়কৈ বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে হ'ব আৰু আপোনাৰ যিহেতু কামো যথেষ্ট বৃদ্ধি পাব আৰু এতিয়াও আপুনি ভাবেনে যে ডিব্ৰুগড় সমষ্টিটোত যথেষ্ট কাম কৰিবলগীয়া অৱকাশ আছে সমস্যা আছে ডেফিনেটলি আছে সমস্যাটো কমপ্লিটলি সমাধান কোনো কৰিব নোৱাৰে কিন্তু প্ৰায়ৰিটি কোনটো দিব লাগে সেইটো বেছি ইম্পৰ্টেণ্ট হয় যেনে ডিব্ৰুগড়ত আপুনি ক'ব পাৰে যে বানপানীৰ সমস্যা যিটো হয় যিটো গৰাখহনীয়া হৈ আছে সেইটো প্ৰায়ৰিটি একদমেই দিয়া নাই সেইটো চবতকৈ লিষ্ট প্ৰায়ৰিটি আছিলে আৰু কাৰণ ডিব্ৰুগড়টো থাকিলেহে বাকী প্ৰায় বেলেগ ধৰণে মানে উন্নতি কৰিব পৰা যায় ডিব্ৰুগড় যদি যোৱাবাৰ যেনে আপোনালোকে দেখিছে প্ৰায় 8-10 মিটাৰ মানে আহি পাইছে গৰাখহনীয়া আহি পাইছে আৰু যদি সেইটো কেনেবাকৈ দায়কৰ কিবা ক্ষতিসাধন হ'লহেঁতেন তেতিয়াহ'লে ডেফিনেটলি ডিব্ৰুগড়ৰ বিপৰ্যয় হ'লহেঁতেন আৰু ডিব্ৰুগড়ত মানে কি থাকিব নে নাথাকিব এইটো কুৱেশ্যন আহি পৰিছিলে তেতিয়া তো ফাৰ্ষ্ট প্ৰায়ৰিটি হ'বগৈ আমাৰ যিটো গৰাখহনীয়া আছে সেইটো ৰোধৰ কাৰণে কি কৰিব পাৰি সেইটো হ'ব আৰু কেনেধৰণৰ সমস্যা আছে ধৰক গৰাখহনীয়াটো কথা ক'লেই আপুনি আৰু বেলেগ সমস্যা কি আছে বেলেগ ধৰক আপুনি পাৰ্কিং সমস্যা আছে পাৰ্কিঙৰ যিটো আছে পাৰ্কিংটো আৰু এটা মেইন সমস্যা যদি এইটো গৰাখহনীয়াটো আমি কিবা যিটো তাৰ একশ্যন ল'মেই তাৰ ওপৰতে পাৰ্কিঙৰ ডিব্ৰুগড়ত মানে আমাৰ MLA ডাঙৰীয়া প্ৰায় 20 বছৰ ধৰি ইয়াতে আছে 20 বছৰত এটা পাৰ্কিঙৰ সমস্যা এটা কৰিব পৰা নাই এতিয়াও কাৰণ যেতিয়াই তেওঁ সোধায় তেতিয়া মাটিৰ কথা কয় মাটি মানে উপযুক্ত জেগা পোৱা নাই কিন্তু আজিৰ দিনত মাটিটো ছেকেণ্ডেৰী হয় যিখিনি আমাৰ এক্সিষ্টিং মাটি আছে তাৰ ওপৰতে আমি বনাব পাৰোঁ পাৰ্কিং বনাব পাৰোঁ ৰোড লেভেলতকৈ এলিভেটেড পাৰ্কিং ডেফিনেটলি হ'ব পাৰে এই ধৰক GS ৰোডৰ পৰা আপোনাৰ এইটো কি বুলি কয় ষ্টেচনৰ পৰা আপোনাৰ এইটো চিনেমা হল ৰোডৰ যিখিনিলৈকে আছে এইখিনি এৰিয়া যদি আমি ভালকৈ বনাই দিওঁ তেতিয়াহ'লে ওপৰত পাৰ্কিং হ'ব প্ৰায় অলমষ্ট 1000 পাৰ্কিং তাত আহি যাব আৰু বাকী তলত আপোনাৰ যিবিলাক নিবনুৱা সমস্যাৰ জৰ্জৰিত যিখিনি আমি বৰ্তমানে হৈ আছোঁ তাৰমানে যিমানখিনি ল'ৰা মানে ইয়থ আছে সিহঁতৰ কাৰণে আমি কিবা এটা মানে কমপ্লিটলি দোকান বা তেনেকুৱা ধৰণৰ বিজনেছ এটা ফেচিলিটি প্ৰভাইড কৰিব পাৰোঁ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে ডিব্ৰুগড় সমষ্টিটো যথেষ্ট ইয়াৰ পৰিসৰ বৃদ্ধি পাইছে আৰু এই সমষ্টিটো কিছু ইয়াৰ ভৌগোলিক এৰিয়াও সলনি হৈছে কেইবাটাও পঞ্চায়ত ইয়াত নতুনকৈ অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ জনসাধাৰণৰ সৈতে বা ৰাইজৰ সৈতে আপুনি যোগাযোগ কৰিছে বা কেনেধৰণৰ এতিয়া আপোনালোকৰ দলৰ কাম কাজ অব্যাহত আছে দলৰ কাম কাজ বুলি ক'লে মানে আমাৰ যিটো পঞ্চায়ত আছে মানে পঞ্চায়ত ইলেকশ্যনৰ সময়ত আমি গোটেইখিনি তাত গৈছিলোঁ চবৰ ৰাইজৰ ওচৰত গৈছিলোঁ তাতে এটা টাচ এটা আছিলেই অলৰেডি আৰু তাৰপিছত এতিয়া যেতিয়া ইলেকশ্যনৰ কাৰণে আমি মানে কাম কৰি আছিলোঁ তেতিয়া চবতে আমি গৈছোঁ আপোনাৰ মোহনবাৰী মোহনবাৰী নিজ কানাই তাৰপিছত শিলৈদাৰী বা মাইজান এইফালে আপোনাৰ ৰজাপেটা বা এইটো আপোনাৰ মানকটা আৰু মানকটা খনিকৰ টোটেল 7টা যিটো আছে চবতে আমি এপ্ৰ'চ কৰিছোঁ আৰু আমাৰ দলৰ কৰ্মী যিমান আছে চবেই তাত কাম কৰি আছে যিহেতু সমষ্টিটোত এতিয়া দেখিছোঁ আমি কেইবাটাও অসমৰ আগশাৰী মানে খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকল ইয়াত বসতি আছে বা তেওঁলোকৰ স্থানৰ এই সমষ্টিবিলাকৰ পঞ্চায়তবিলাকত অন্তৰ্ভুক্ত হৈছে জনগোষ্ঠীয় কিছুমান সমস্যা আছে এতিয়াও 6 জনগোষ্ঠীৰ জনজাগৃত প্ৰসংগটো চৰ্চা লাভ কৰিছে চাওক এইটো যিটো 6 জনগোষ্ঠীৰ যিটো মানে দিয়াৰ কথা আছিলে সেইটো আমাক বাৰে বাৰে কৈ আছে যে এইটো দিম মানে ডেটটো পিছুৱাই আছে প্ৰায় আজিৰ পৰা মানে অসম একৰ্ডৰ যিটো কথা আছিলে 6 জনগোষ্ঠীৰ যিটো দিয়া আছিলে সেইটো এতিয়ালৈকে 6 নং দফাৰ একো হোৱাই নাই মানে লাষ্ট যিটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি আমাৰ মন্ত্ৰী আছিলে তেওঁ ক'লে তেওঁ লাষ্ট 3 বছৰ তেনেকুৱা কোনো ফাইল পোৱাই নাই তেতিয়াহ'লে তো সেইখিনি জনসাধাৰণক যিখিনি কথা কৈ আছে এইখিনি সঁচা নে মিছা সেইটো
পৰ্যালোচনা কৰা বহুত প্ৰয়োজন এইটো। আৰু 6 জনগোষ্ঠী যিটো দিয়া হ'ব মানে এটা এনেকুৱাকৈ ল'ব লাগিব যিটো এক্সিষ্টিং যিখিনি মানুহ আছে, যিখিনি জনজাতীয় মানুহ আছে, সিহঁতৰ মানে যাতে ক্ষতিসাধন নহয়, সিহঁতৰ যাতে কোনো ধৰণৰ হেম্পাৰ নকৰে, তেনেকুৱাকৈ সিহঁতকো বাকী যিখিনি 6 জনগোষ্ঠী আছে 6 জনগোষ্ঠীটো এইটো দিব লাগিব এইটো। আৰু তাৰ কাৰণে ডেফিনেটলি আমি যদি আহোঁ, আমি তাৰ কাৰণে কাম কৰিম আৰু মানে উইদিন আৱাৰ 10-year পিৰিয়ড অফ 5 years আমি ডেফিনেটলি এইটো সমাধান কৰি দিম এইটো। যিহেতু চৰকাৰে ডিব্ৰুগড় ঐতিহাসিক চহৰখনৰ দ্বিতীয় ৰাজধানী হিচাপে তেওঁলোকে গঢ় দিবৰ কাৰণে মনস্থ কৰিছে বা আগবাঢ়িছে, আৰু ৰাজধানী হিচাপে দ্বিতীয়খন ৰাজধানী হিচাপে কাম কৰিবলগীয়া আপুনি ভাবেনে আৰু যথেষ্টখিনি আছে বৰ্তমান আৰু আৰম্ভ কৰিব লাগিব? নাই, কাম কৰিব লগা বুলি আপুনি যদি কয়, এতিয়াতো ষ্টাৰ্টেই হোৱা নাই, ইট ইজ একদম পুৰা স্ক্ৰেচত আছে। মানে এতিয়া কাম কৰিব লাগিব, মানে ষ্টাৰ্ট হ'বহে মাত্ৰ এতিয়া। আৰু ধৰক এতিয়া যিখিনি কৈছে যে ডিব্ৰুগড় চহৰক মানে নগৰলৈকে উন্নীত কৰিলে, নগৰক উন্নীত কৰাৰ লগে লগে কৰ কাটল বঢ়াই দিলে। আপোনাৰ যিটো মানে আৰবান টেক্স যিটো আছিলে 3,000 পৰা গৈ 15,000 হৈ গ'ল, বা যোনে 5,000 দিছিলে 5,000 পৰা 20,000 বা 22,000 তেনেকুৱা হৈ গ'ল। কিন্তু 22,000 যিটো কৰিলে তাৰ লগত কি ফেচিলিটি এডিশ্যনেল কৰিলে সেইটোতো একো দেখাই নাপালোঁ আমি ইয়াতে। কোনো ধৰণৰ উন্নতি হোৱা নাই, কোনো ধৰণৰ মানে নগৰ হিচাপে ডিক্লেয়াৰ কৰাৰ আগতে যিখিনি ফেচিলিটি আমাৰ প্ৰয়োজন আছিলে তাৰ একোৱেই হোৱা নাই। এইখিনি বস্তু নকৰাকৈ জনসাধাৰণৰ ওপৰত যিখিনি কৰ কাটলত বঢ়াই দিছে এইখিনি ঠিক হোৱা নাই। এইটো শেষত আৰু ৰাইজক কি ক'ব বিচাৰিব? যিহেতু আপুনি দলীয় টিকেটৰ প্ৰায় নিশ্চিত হৈছে, আগন্তুক নিৰ্বাচনো আহি আছে, ৰাইজে আপোনাক কেনেধৰণৰ সহযোগিতা বিচাৰিছে? চাওক, ৰাইজৰ সহযোগিতা আমি বিচাৰিছোঁ। ৰাইজে জনতা জনাৰ্দন বুলি কয়, আৰু তেওঁলোকে যেনেকৈ বিচাৰিব, এইটো এনেকুৱা নহয় দলৰ কোনো কাম যিখিনি আছে, আমি যিখিনি আগলৈ লৈ যোৱাৰ কথা, যিটো উন্নতিৰ কথা আমি ভাবিছোঁ বা যিখিনি আমি দিম বুলি ভাবিছোঁ, এইটো চবৰ লগত বহি পেলাই, জনতাৰ লগত বহি পেলাই তেওঁলোকৰ কি ডিমাণ্ড আছে, কেনেকুৱা ধৰণে যাব খুজিছে, তাৰমানে ডিফাৰেণ্ট ভেৰাইটি আছে। তাতে ধৰক যিবিলাক 50 এবভ বা 60 আছে, সিহঁতৰ যিখিনি ৰিকুৱাৰমেণ্ট ডিফাৰেণ্ট হ'ব। যিখিনি মানে য়াং জেনেৰেশ্যন আছে, জাষ্ট পাছ কৰি ওলাইছে, সিহঁতৰ ৰিকুৱাৰমেণ্টটো বেলেগ হ'ব। মিডলৰ যিখিনি পৰ্চন আছে সিহঁতৰ বেলেগ হ'ব। চবৰ লগত বেলেগে বেলেগে বহি পেলাইহে তাৰপিছতে এটা মানে সিদ্ধান্ত লোৱা হ'ব কেনেকৈ আগবাঢ়ি যাব পাৰি আমি। আৰু তাৰ কাৰণে ডেফিনেটলি আমাৰ দল বা আমাৰ কংগ্ৰেছৰ লগত যিখিনি এলায়েন্স হৈছে বা সিহঁতৰ লগত বহি পেলাই আমি গোটেই অসমৰ কাৰণে আমি চেষ্টা কৰিম এইটো আৰু উন্নত কৰিবৰ কাৰণে। আৰু ডিব্ৰুগড়ৰ যিখিনি স্পেচিফিক প্ৰব্লেম আছে সেইখিনি আমি বেলেগে এইটো টেক আপ কৰিম।